वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम। স্বতন্ত্ৰ উৎসৱ আমাৰ স্বাধীনতা দিৱস সঁচাকৈ আমি স্বাধীন নে সেইটো এটা প্ৰশ্ন। এয়া জানো সপোন আছিল স্বাধীন ভাৰত গঢ়াৰ, এতিয়াও ৰৈ আছে স্বাধীনতাৰ বন্ধ দুৱাৰ। মই তেওঁক শুভেচ্ছা জনাওঁ, ভাৰত মাতৃক শত শতবাৰ প্ৰণাম। অলিয়ে গলিয়ে স্বাধীনতা দিৱস, ৰক্তদান, দেশভক্তি গান, লগত আছে বিচিত্ৰ অনুষ্ঠান। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, সবকো সন্মতি দে ভগৱান। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, সবকো সন্মতি দে ভগৱান। কি পালে তেওঁলোক স্বাধীনতা সংগ্ৰামী? দুই এক ৰাস্তা, কাৰোবাৰ মূৰ্তি, বাকী সব ৰাজনীতি। এয়াই নেকি সপোন আছিল কনকলতা নেতাজী, তৰুণ ৰাম আৰু গান্ধী। तू हिंदू बनेगा न मुसलमान बनेगा, इंसान की औलाद है इंसान बनेगा। तू हिंदू बनेगा न मुसलमान बनेगा, इंसान की औलाद है इंसान बनेगा। আজি কিয় দেশৰ মানুহে দেশৰ মানুহক কৰে অত্যাচাৰ? জাত পাতৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত কিয় এই বেবিচাৰ? এটা প্ৰশ্ন, এটা স্বপ্ন, কালচক্ৰই মেৰিয়াই ধৰা একোটা যন্ত্ৰ। ফেচবুক, হোৱাটছআপ, টুইটাৰ, স্নেপচাট, জাতীয় পতাকাৰ প্ৰফাইলৰ সমাহাৰ। ক'ত যায় স্বাধীনতা প্ৰেমিকসকল যেতিয়া ৰাজপথত হয় মহিলাসকলৰ চৰিত্ৰ আৰু বস্ত্ৰহৰণ? গাড়ীত পতাকা, হেলমেট নিপিন্ধা, বাইকৰ ৰেলী, এইবোৰ কৰি থাকে স্বাধীনতাক লৈ খেলি। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে, উদযাপনৰ পাছৰ দিনা কিয় 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 ডাষ্টবিনত পৰে? এয়াই নেকি শ্বহীদৰ কেঁচা তেজৰ বলিদান? হে শ্বহীদ, তোমাক শত শত প্ৰণাম, শত শত প্ৰণাম, শত শত প্ৰণাম। वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम। ৰূপালী পৰ্দাৰ সমুশ্ৰতালৈ ৭৩তম স্বাধীনতা দিৱসৰ শুভেচ্ছা। আহক আমি জাত পাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক নতুন ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যাওঁ। শুনি থাকক ৰূপালী পৰ্দা পডকাষ্ট। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্দে মাতৰম। জয় ভাৰত, জয় আই অসম।